কৰিছে নেকি যে জোনমণি ৰাভাৰ যি মৃত্যুৰ তদন্ত সেই তদন্ত কৰবাত নহয় কৰবাত ঢিলা হৈছে কৰবাত নহয় কৰবাত স্থবিৰ হৈছে এই তদন্তৰ প্ৰক্ৰিয়া যিটো হিচাপত জোনমণি ৰাভাৰ প্ৰথম পৰ্যায়ত মৃত্যুৰ তদন্ত চলিছিল বা যিটো হিচাপত সমগ্ৰ বিষয়ে দ্ৰুতগতিত দৌৰিবলৈ আৰম্ভ কৰিছিল ডাঙৰ ডাঙৰ নেতা পালি নেতা ডাঙৰ ডাঙৰ ৰৌ বৰালি ফাঁচিব বুলি জোনমণিৰ হত্যাকাণ্ডৰ কেছটো ক'ৰবাত ৰৈ যোৱা নাইতো আমি দেখিবলৈ পাইছোঁ আমি দেখি আছোঁ শুনি আছোঁ লাহে লাহে জোনমণিৰ কেছটো পাহৰণিৰ গৰ্ভত গৈ আছে আৰু কিয় গৈ আছে CBI তদন্ত কৰিলে এতিয়ালৈকে কোনো ওলাব পৰা নাই আৰু এই কেছটোত CBI প্ৰয়োজনে নাই পুলিচে ওলাব পাৰিলে হয় ধৰা খায়ে আছে ধৰিলে হ'ল কিন্তু ধৰিব কিয় পৰা নাই যাক ধৰিব লাগে তাক ধৰা নাই ধৰিছে কাক মিছলীয়া প্ৰণৱ দাসে যিখন গাড়ী চলাবলৈ কৈছিল তাৰ মালিকক ধৰি আনিলে সোধা পোছা কৰিলে পঠাই দিলে কিন্তু যিখন গাড়ীয়ে খুন্দাইছিলে সেই ড্ৰাইভাৰক ধৰিলে এতিয়ালৈকে ড্ৰাইভাৰৰ মুখেৰে কথা নোলালে আৰু যাৰ নামত এজাহাৰ দিয়া হৈছে যাক সন্দেহ কৰিছে ডাঙৰ ডাঙৰ অফিচাৰবিলাকক সেইবিলাক কিন্তু আজিলৈকে কোনো এৰেষ্ট কৰাটো বেলেগ কথা সোধা পোছা কৰা নাই লীনা দলে আভা সেনেকুৱা ডাঙৰ ডাঙৰ অফিচাৰ ডাঙৰ ডাঙৰ ব্যক্তি সিহঁতক কিন্তু এতিয়ালৈকে এটা কথাও সোধা হোৱা নাই কিয় হোৱা নাই ডাঙৰ ডাঙৰ ব্যক্তি ডাঙৰ ডাঙৰ অফিচাৰৰ কাৰণে সোধা হোৱা নাই নেকি আপোনালোকক এটা কথা ক'বলৈ গৈ আছোঁ অসমত আগতেও সেনেকুৱা বহুত মাৰ্ডাৰৰ কেছ হৈছে এটা সময়ত লাহে লাহে এইবিলাক নাইকিয়া হৈ যায় মুচিবলৈ হৈ যায় কোনো সমাধানে নহয় ঠিক জোনমণি কেছটো সেনেকুৱা হ'বলৈ গৈ আছে লাহে লাহে নাইকিয়া হৈ যাব আমি পাব্লিকে আমি জনসাধাৰণকে ধৰ্ণা প্ৰতিবাদ দিয়ে থাকিম তাৰ কোনো সমাধান একো লাভ নাই পইচা খাই থাকিব 2 নম্বৰী কথা কৰি থাকিব কৰকৰ টকা ইনকাম কৰি থাকিব চুৰ ডকাইত হৈয়ে থাকিব পুলিচ অফিচাৰবিলাকে দুৰ্নীতি কৰিয়ে থাকিব জোনমণি মৰি গ'ল তাই দ্বিতীয়বাৰ নাহে সেইকাৰণে নমৰা মানুহখিনিক মাৰিব বিচৰা নাই গভৰ্ণমেণ্টে আৰু এইকাৰণে বিচৰা নাই সেইবিলাক ডাঙৰ ডাঙৰ VIP ব্যক্তি এতিয়া আমাৰ নিচিনা সৰু মানুহ হ'লে হয় কেতিয়াবা জেলত সোমাই দিলে হয় কেতিয়াবা ইনকাউণ্টাৰো কৰি দিলে হয় পাৰিলে ডাঙৰ ব্যক্তিৰ কাৰণে জোনমণি কেছটো লাহে লাহে ক'ৰবাত থমকি ৰৈছে আৰু এদিন এনেকৈ এদিন নাইকিয়া হৈ যাব জোনমণি ৰাভাৰ দুৰ্ঘটনাটো কিন্তু পাব্লিকে আমি আশা কৰিয়ে আছোঁ আশাৰ ফল যি পাম আশা নকৰিব কাৰণ আপুনি আশা কৰা মতে যদি ফল হ'ব লাগে তেতিয়া কোনোবা ডাঙৰ ৰৌ বৰালি ফচি যাব আৰু ডাঙৰ ৰৌ বৰালি কেতিয়াও নফচে সেইবিলাক ফচিলে ঘটনাই বেলেগ হৈ যাব সেয়া আপুনি আশা কৰা মতে আশাই হৈ থাকিব আশাৰ ফল কেতিয়াও নাপায় জোনমণি ৰাভাৰ মাতৃয়ে দিয়া এজাহাৰখনৰো ফল নধৰিব এজাহাৰত আমাৰ হেমন্ত বিশ্ব ডাঙৰীয়া কৈছে এজাহাৰত নাম থাকিলে দোষী হ'ব নোৱাৰে কিন্তু এজন পুলিচে বা কোনোবা যদি কাৰোবাৰ নামত এজাহাৰ দিয়ে এজাহাৰ ভিত্তিততো মানুহজনক ইনকুৱাৰী চলাই বা এৰেষ্ট কৰে বা সোধা পোছা কৰে মানুহজনে দোষী কৰক বা নকৰক আমি ক'ব যোৱা নাই দোষী বুলি বা দোষ কৰিছে বুলি কিন্তু এজাহাৰৰ ভিত্তিত সেই মানুহটোকতো সোধা পোছা কৰিব লাগে কিয় কৰা হোৱা নাই ইয়াৰ পৰা এইটোৱে বুজা যায় জোনমণি ৰাভাৰ কেছটো এনেকৈ নাইকিয়া হৈ যাব এনেকৈ পাহৰণিৰ গৰ্ভত এদিন নাইকিয়া হৈ যাব
নেকি সামাজিক মাধ্যমত সততে এই বিষয়টোত চৰ্চা চলিছে যে বিষয়সমূহ কৰবাত নহয় কৰবাত ড্ৰাইভাৰ হৈছে বিষয়সমূহ কৰবাত নহয় কৰবাত অন্য দিশলৈ গতি কৰিছে যিটো সময়ত নকল সোণৰ বিৰুদ্ধে অভিযান চলিছে সৰু মানুহ কেতিয়াও আইন ন্যায় নাপায় সেইটো খোলা কথা সৰু মানুহে কেতিয়াও ন্যায় নাপায় জোনমণি ৰাভাৰ এগেইনষ্টে কোনোবাই এতিয়া আৰু বেছিকৈ ক'ব যায় না পাৰিলে তাক এৰেষ্ট কৰিব জোনমণি ৰাভাক মৰা যিয়ে মাৰিছে তাক এৰেষ্ট নকৰে কালি এজনক এৰেষ্ট কৰিছে জোনমণি ৰাভাৰ গাড়ী চলাই বুলি কৈছিলে তাক কিন্তু এৰেষ্ট কৰিলে তাক এৰেষ্ট কৰিলে কিন্তু বাকীবিলাকক এৰেষ্ট কৰা হোৱা নাই আমি অপেক্ষাতে আছোঁ চায়ে আছোঁ জোনমণি ৰাভাৰ কেছটো কোনফালে ঢাল খায় আমি চায়ে আছোঁ কিন্তু আমি চাবহে পাৰিম সমাধান আমি কৰিব নোৱাৰোঁ CBI কিবা নোৱাৰা কাম আছে নেকি কৰিব খুজিলে এইটো কামত CBI দৰকাৰ নাই পুলিচে কৰিব পাৰিলে হয় তথাপি CBIক দিলে ফল এতিয়ালৈকে ধৰা নাই কেতিয়া ফল ধৰে আমি সেই অপেক্ষাতে আছোঁ কিন্তু আমি এটা কথা আমি বিচাৰোঁ আমি অসম চৰকাৰখনৰ প্ৰতি এটা ৰিকুৱেষ্ট জোনমণি ৰাভাৰ ঘটনাটো ন্যায় লাগে আমাক তেখেতে নিজে মৰিলে নে আনে মাৰিলে নে এক্সিডেণ্ট হ'ল ঘটনাটো আমাক শুদ্ধ ৰিজাল্টটো লাগে কিয় লাগে যিহেতু ঘটনাটোৰ ভিতৰত বহুত কথা জড়িত হৈছে বা বহুত ঘটনা হৈ গ'ল অডিঅ' ৰেকৰ্ডিং পালোঁ কোনোবা পত্ৰিকাকত দেখা পালোঁ জোনমণি ৰাভাৰ গাড়ীখন নগাঁও টাউনত ঘূৰি আছিল গোটেই ৰাতিটো সেনেকুৱা কিছুমান কেছ সেনেকুৱা কথা শুনিছোঁ কাৰণে আমাৰ সন্দেহ হৈছে জোনমণি ৰাভাই যে নিজে এক্সিডেণ্ট কৰা নাই মাৰা হৈছে সেইকাৰণে আমাক ৰিজাল্টটো লাগে সেইকাৰণে আমাক ইয়াৰ সমাধানটো লাগে একচুৱেলি জোনমণি ৰাভাৰ এক্সিডেণ্ট নে মাৰ্ডাৰ তাৰ অপেক্ষাত আছোঁ আমাৰ আশাবোৰ নিৰাশা নকৰিব লাহে লাহে হাম কাটিছে নেকি জোনমণিৰ প্ৰসংগই এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছে প্ৰায়ে বিভিন্ন বাতৰিৰ তলত কমেণ্ট আকাৰে এই প্ৰশ্নটো উত্থাপিত হৈছে থমকি ৰ'ল নেকি জোনমণিৰ ঘটনা